আত্মাই যদি আজি কথা ক'ব পাৰিল হয় তেন্তে আত্মাই আমাক সুধিল হয় আমাৰ ন্যায় পালেনে। নীলোৎপল আৰু অভিজিতৰ আত্মাই যেন চিঞৰি চিঞৰি কান্দিছিল, আমাৰ ন্যায় লাগে। ঠিক তেনেকৈয়ে কান্দিছিল চাগে জোনমণি ৰাভাৰ আত্মাই, মোক ন্যায় দিয়ক। আৰু এতিয়া চাগে কান্দিছে জুবিনদাৰ আত্মাইও, কিন্তু ন্যায় কোনে পাব? সকলোবোৰ যেন আজিও বাকচত সোমাই আছে, সেয়া আপুনি আৰু মই চিঞৰিলেই নহ'ব। সেই কণ কণ ছোৱালীকেইজনীৰ আত্মায়ো চাগে কান্দে, যাক বলৎকাৰ কৰি মাৰি পেলোৱা হৈছিল। সেই পৰিয়ালবোৰে চাগে আশাৰে বাট চাই আছে, এদিন তেওঁলোকেও ন্যায় পাব, কিন্তু কেতিয়া পাব? কাৰোবাৰ আত্মা যদি গছৰ তলত বহি আছে, কাৰোবাৰ আত্মা জিৰণি চোৰাত, কেৱল ন্যায়ৰ বাবে দিয়ক আমাক ন্যায়। মামা মামা বুলি আপোনাক চিঞৰি থাকো, সেই ভাগিনহঁতৰ কথা এবাৰতো শুনক। তোমাৰ ভাগিনহঁতে ন্যায় বিচাৰিছে, দিয়ক ন্যায় দিয়ক। সেই নীলোৎপল অভিজিতৰ পৰিয়ালে ভাগৰি পৰিছে কেৱল ন্যায়ৰ বাবে, ভাগৰি পৰিছে জোনমণি ৰাভাৰ মাকে। এবাৰ আকৌ যুদ্ধত নামিছে জুবিনদাৰ পত্নী গৰিমাই, এবাৰতো বুজক। ৰাইজে কোৱা শুনিছো, যদি জুবিনদাই ন্যায় নাপায় তেন্তে আমাৰ দৰে সাধাৰণ মানুহবোৰে ন্যায় কেনেকৈ পাব? চৰকাৰৰ কাম চৰকাৰে কৰি আছে, বিশ্বাস আছে সকলোৱে এদিন ন্যায় পাব, কিন্তু মনত আকৌ প্ৰশ্ন হয়, ন্যায় কেতিয়া পাব? সেই সাহসী জোনমণি ৰাভাৰ মাকে চিঞৰি চিঞৰি কান্দিছিল কেৱল সন্তানৰ ন্যায়ৰ বাবে। সেই কান্দিছিল অভিজিত নীলোৎপলৰ মাক দেউতাকে কেৱল সন্তান দুটাৰ ন্যায়ৰ বাবে। তেনেকৈ চাগে বহুতো পৰিয়ালে অপেক্ষা কৰি আছে, নহয়নে? জুবিনদাৰ পত্নী গৰিমাই চাগে এটাই কথা ভাবে, ক'ত হেৰাই গ'ল মানুহজন, ন্যায় পামনে? ৰাইজ ভাঙি নপৰিব, পলমকৈ হ'লেও ন্যায় সকলোৱেই পাব। অসমৰ জনসাধাৰণে আপোনাক বহুত বিশ্বাস কৰেও মামা, আপুনি সকলোকেই ন্যায় দিব। আপোনাৰ দেহত সেই অসমীয়াৰ তেজ আছে, আমি জানো আপুনি কেতিয়াও হাৰ নেমানে। বিশ্বাস আছে আপোনাৰ ওপৰত, কেৱল সেই পৰিয়ালকেইটাক আপুনি ন্যায় দিয়ক, কেৱল শান্তিৰ বাবে। সকলোৱেই ৰৈ আছে, আমিও ৰৈ আছো, কেৱল ন্যায়ৰ বাবে। ধন্যবাদ।